মই এইখিনি সময়ত আমাৰ অসমীয়া যিশু ভক্ত সমাজৰ সকলো মহিলাকে মই ধন্যবাদ দিছোঁ। আজি যি আমাৰ উপবাস প্ৰাৰ্থনাত সকলো মহিলা আহিব নোৱাৰিলে যদিও কিছু মহিলা আহিছে, তেখেতসকলক মই ধন্যবাদ দিছোঁ এইখিনি সময়ত। আৰু এই প্ৰাৰ্থনাটো আমাৰ চলি আছিলে আৰু লকডাউনৰ কাৰণে বন্ধ হ'ল কেইমাহমান, কিন্তু এতিয়া আমি আকৌ আৰম্ভ কৰিব লৈছোঁ। আৰু সকলো মহিলাক মই ধন্যবাদ দিছোঁ অহাৰ কাৰণে। আমাৰ যিখিনি কাৰ্যসূচী আছিলে হৈ গৈছে, এইখিনি সময়ত ইয়াৰ পিছতে শিক্ষা আছে আৰু আমাৰ যিখিনি প্ৰাৰ্থনা, মই প্ৰাৰ্থনাখিনিৰ অনুৰোধ যি আছে মই অকণমান ক'ব বিচাৰিছোঁ। দানৰ আছে প্ৰাৰ্থনা, পানী আছে আমাৰ সন্মুখত পানীৰ কাৰণে, আৰু প্ৰত্যেকে নিজৰ নিজৰ ঘৰৰ কাৰণে প্ৰাৰ্থনা, আৰু দেশৰ কাৰণে যিটো মহামাৰী কৰোণা হৈ আছে তাৰ কাৰণে, আৰু আমাৰ BBCৰ কাৰণে, BBCৰ যিসকল নেতা চলাওঁতা আছে তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা, আৰু আমাৰ অসমীয়া যিশু ভক্ত সমাজ ওদালগুৰিৰ যিসকল মহিলা আছে পুৰুষ আছে তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা, আৰু লকডাউনৰ কাৰণে যিসকল লোক অনেক মানসিক ৰোগত ভুগি আছে আৰু তেওঁলোকৰ কাৰণে, আৰু আমাৰ যুৱক যুৱতীসকলৰ কাৰণে, আৰু যিসকল নিজৰ দেশ জাতিৰ কাৰণে লাগি আছে তেওঁলোকৰ কাৰণে, এই সন্তানসকলৰ কাৰণে প্ৰাৰ্থনা আমাৰ আছে। আৰু এইখিনি সময়ত যি শিক্ষাৰ সময়, আৰু এই শিক্ষাৰ সময়খিনি মই আমাৰ অকণি নাথক দিব বিচাৰিছোঁ। আৰু এতিয়া শিক্ষা আছে, গতিকে আহক আমি সকলোৱে শিক্ষা আমি লওঁ। ধন্যবাদ। ধন্যবাদ। আজি অসমীয়া যিশু ভক্ত সমাজৰ খ্ৰীষ্ট বিশ্বাসী ভাই ভনীসকলক মই খ্ৰীষ্ট প্ৰেমৰ নমস্কাৰ জনাইছোঁ। মই আজি পবিত্ৰ বাইবেলৰ পৰা ঈশ্বৰৰ বাক্য আনিব ওলাইছোঁ। লুক 15 অধ্যায় 3 পদৰ পৰা আপোনালোকে পঢ়ি চাব পাৰিব। তেতিয়া তেওঁবিলাকক এই দৃষ্টান্ত দি ক'লে, 100 মেৰ থকা কোনো মানুহ যদি এটা হেৰায়, তেন্তে তেওঁ সেই 99টা মেৰ হাবিৰ মাজত এৰি হেৰুৱাটোক নাপায় মানে তাক নিবিচাৰি এনে কোন মানুহ তোমালোকৰ মাজত আছে আৰু তাক পালে আনন্দিত হয়? মানুহক মেৰৰ লগত তুলনা কৰা হৈছে। প্ৰভুৱে কোনো মানুহ যদি জন্তুৰ নিচিনা বা বুজালেও বুজিব নোখোজে, বা মানুহ যদি ঈশ্বৰৰ ওচৰত ঘূৰি আহে, তেন্তে প্ৰভুৰ লগত স্বৰ্গদূতেও আনন্দ কৰে। ধাৰ্মিক বিলাকৰ লগত যিমান আনন্দ কৰে, তাতকৈ পাপী এজন যদি ঘূৰি আহে তাতকৈ অধিক আনন্দ কৰে। আৰু মঠি 18 অধ্যায় 12, 13, 14 পদত পঢ়িলেও আমি পাওঁ স্বৰ্গদূতৰ আনন্দৰ কথা আৰু প্ৰভুৰ আনন্দৰ কথা। প্ৰিয় বন্ধুসকল, যদি আপুনি সেই মেৰৰ নিচিনা হৈ আছে, পশুৰ নিচিনা হৈ আছে, বুজালেও বুজিব নোখোজে, মণ্ডলীত অনেক সমস্যা আনা বা অনেক তৰ্ক বিতৰ্ক কৰা, বা ভালটো কথা ক'লে বেয়াটো বুজি পোৱা, যদি কোনোবা মণ্ডলীত এনেকুৱা ব্যক্তি আছে, প্ৰিয় বন্ধুসকল, প্ৰভু যেনেকৈ আমাক মেৰৰ লগত পশুৰ লগত তুলনা কৰিছে, আমি যাতে সেই পশুৰ নিচিনা নহয়, আমি যে প্ৰভুৰ বাক্য মানি চলি আৰু প্ৰভুৰ ওচৰতে আমি ঘূৰি আহোঁ, তেতিয়া আমাৰ স্বৰ্গদূত আৰু প্ৰভু যীশু খ্ৰীষ্টই অতি আনন্দ হ'ব। আৰু দ্বিতীয় দৃষ্টান্তত লিখাই আছে, লুক 15 অধ্যায় 8 পদ, 10টা আদুলি এটা হেৰালে কোন তিৰোতা আছে যে চাকি লগাই ঘৰ সাৰি তাক নাপায় মানে ভালকৈ নিবিচাৰে, আৰু তাক পালে তেওঁ নিজৰ বন্ধু আৰু ওচৰ চুবুৰীয়াবিলাকক মাতি গোটাই কয়, মোৰে সৈতে আনন্দ কৰা। প্ৰিয় বন্ধুসকল, দ্বিতীয় দৃষ্টান্তত যি লিখাই আছে আমি পঢ়ি চালে পাওঁ, আদুলিৰ কথা লিখাই আছে। আমি টকা পইচা কেনেকৈ ব্যৱহাৰ কৰোঁ, আৰু আদুলি নিলিখি 1 টকা বা 100 টকা কিয় লিখা নাই? ইয়াত বহুত কথা সোমাই আছে। প্ৰিয় বন্ধুসকল, ঈশ্বৰক দিব লগাটো বা দশম ভাগৰ কথা কৈছে। কোনো বা মানুহ যদি দশম ভাগ নিদিয়াকৈ থাকে, ঈশ্বৰৰ ভাগটো হেৰাই লয়, আৰু অনুতাপ্ত হৈ প্ৰভুক দশম ভাগ যদি প্ৰভুক দিয়ে বা মন পালতা কৰি দান দিয়ে, সেইজনকো প্ৰভুৱে আনন্দ কৰে বা স্বৰ্গদূতেও আনন্দ কৰে। আৰু আমি 3 নম্বৰ দৃষ্টান্তত পঢ়িবলৈ পাওঁ, লুক 15 অধ্যায় 11-21 পদলৈ পঢ়িলে পাওঁ, তেওঁ আৰু ক'লে,
কোনো মানুহৰ দুজন পুতেক আছিল। সিহঁতৰ সৰুটোৱে বাপেকক ক'লে, বোপাই, সম্পত্তিৰ যি ভাগ মোৰ পৰে তাক মোক দিয়ক। তাতে তেওঁ নিজৰ সম্পত্তি সিহঁতক ভগাই দিলে। তাৰ অলপ দিনৰ পাছত সেই সৰু পুতেকে সকলো গোটাই দূৰ দেশলৈ যাত্ৰা কৰি তাতে লম্পট আচৰণেৰে তাৰ সম্পত্তি অপব্যয় কৰিলে। আমি ৩ নম্বৰ দৃষ্টান্ত পঢ়িবলৈ পাওঁ, পিতৃৰ ধন আমি কেনেকৈ অপব্যয় কৰোঁ। আমি ২য় দৃষ্টান্ত পঢ়িলে পাওঁ যে এজন মানুহৰ দুজন ল'ৰাৰ কথা। এজনৰ কথা ক'বলৈ আমি যাওঁ, তেওঁ সৰু ল'ৰাটো সংসাৰৰ লগত আছিল আৰু ৰং বিৰংগ কৰি আছিলে, লোভ মোহত পৰি আছিল, পাপত প্ৰবৃত্ত হৈ আছিল। ল'ৰাটি সচেতন পোৱা নাছিলে। সেই ল'ৰাটি যেতিয়া পিতৃৰ পৰা ধন সম্পত্তি লৈ দূৰ দেশলৈ গুচি গ'ল, তেতিয়া চৈতানে ইয়াক হাতত ধৰি ইয়াৰ যি পিতৃৰ ধন আছিলে এই সকলো নষ্ট কৰিলে। আৰু যেতিয়ালৈকে সি সচেতন হোৱা নাছিলে তেতিয়ালৈকে সি নিজৰ পিতৃক পাহৰি গৈছিলে, ঈশ্বৰক পাহৰি গৈছিলে। যেতিয়া নিজৰ ধন সম্পত্তি নাইকিয়া হ'ল, আনকি খাবলৈ ইয়াৰ খাদ্য নাইকিয়া হ'ল, কিনিবলৈ টকা পইচা নাইকিয়া হ'ল, জীয়াই থাকিবলৈ ইয়াৰ জীৱনটো যাওঁ যাওঁ নিচিনা হ'ল, তেতিয়া সি অনুতপ্ত হ'ল। তেতিয়া অনুতপ্ত হৈ পিতৃৰ ওচৰত যাবৰ কাৰণে সিদ্ধান্ত কৰিলে। প্ৰিয় বন্ধুসকল, সেই ল'ৰাটি পিতৃৰ ওচৰত সিদ্ধান্ত কেনেকৈ লৈছিল? মই পিতৃৰ ওচৰত যাম, মই ক্ষমা খুজিম, মোক পিতৃ দিব, এনেকৈ ভাৱ লোৱা নাছিলে বন্ধুসকল। তেওঁ অনুতপ্ত হৈ মই চাকৰৰ দৰে, মই দাসৰ দৰে হৈ মই পিতৃৰ ওচৰত মই ক্ষমা খুজিম আৰু মই পিতৃৰ চাকৰ হৈ থাকিম। প্ৰিয় বন্ধুসকল, সেই ল'ৰাটি যেনেকৈ বিচাৰিছিলে, কিন্তু পিতৃয়ে সেইটো বিচৰা নাছিলে। নিজৰ সন্তানক সদায় নিজৰ সন্তান বুলি তেওঁ ভাবিছিলে। আৰু দাসৰ দৰে আমাক তুলনা নকৰে, নিজৰ সন্তানক সদায় নিজৰ সন্তান দৰে তেওঁ ভাবে। মানুহে অনুশোচনতা নাপালে ঘূৰি নাহে। নিজৰ মন হৃদয় পৰিৱৰ্তন হোৱাটোৱেই ঈশ্বৰে বিচাৰে। প্ৰিয় বন্ধুসকল, আপোনালোকে মন পৰিৱৰ্তন হৈ প্ৰভুৰ ওচৰত ঘূৰি আহক, পৰিত্ৰাণ পাব। আৰু যিস্কেল 18 অধ্যায় 23, 30, 32 পদত পাওঁ, প্ৰভু যীশুৱাই কৈছে, দুষ্টই যে নিজ পদৰ পৰা ঘূৰি জীয়াই থাকিব, ইয়াত সন্তুষ্ট নহয়, তাৰ মৃত্যু জানো মই কোনো সন্তোষ পাওঁ? প্ৰভুৱে আমাক মৃত্যুলৈ ঠেলিয়াই নিদিয়ে। প্ৰভুৱে মৃত্যুক ভাল নাপায়, আমাক সদায় জীয়াই থকাটো প্ৰভুৱে বিচাৰে। প্ৰিয় বন্ধুসকল, আমাৰ মৃত্যু এই মৃত্যু নহয়, আমাৰ আত্মাৰ মৃত্যুৰ কথা প্ৰভুৱে কৈছে যে সকলোৱে আত্মাত যাতে মৃত্যু নহয়, আত্মাত যাতে জীয়াই থাকে, সেই কথাটো প্ৰভুৱে যিস্কেলত 3 বাৰ কৈছে। তেওঁ এবাৰ নহয়, 2 বাৰ নহয়, 3 বাৰ কৈছে। তেওঁ 30 পদত কৈছে, 32 পদতো কৈছে, 23 পদতো কৈছে যে প্ৰভুৱে কৈছে। প্ৰিয় বন্ধুসকল, মন পালটোৱা, তোমালোকৰ সকলো অধৰ্মৰ পৰা ঘূৰি তাতে অপৰাধ তোমালোকৰ সৰ্বনাশ কাৰণ নহ'ব বুলি কৈছে। আমাৰ অপৰাধবোৰ তেওঁলোকে নিলিখে আৰু তেওঁ আমাৰ সকলো পাপবোৰ ক্ষমা দিব। আৰু 32 পদত যেনেকৈ পাওঁ, কিয়নো প্ৰভু যীশুৱাই কৈছে, কোনো লোক মৰিলেও মই তাৰ মৃত্যু সন্তোষ নাপাওঁ। কোনো এজন মানুহক তেওঁ মৃত্যু সন্তোষ নাপায়। এই হেতুকে তোমালোকে ঘূৰি জীয়াই থাকা। ইয়াত আমি পঢ়িলে পাওঁ, প্ৰভু যীশুৱাই 3 বাৰ উল্লেখ কৰা কথাটোকে কৈছে। প্ৰভু যীশুৱাই কোৱা কথা, প্ৰভু যীশুৱাই কোৱা কথা, প্ৰভু যীশুৱাই কোৱা কথা। প্ৰিয় বন্ধুসকল, বান্ধৱীসকল, প্ৰভুৰ ওচৰত আহক নম্ৰতাৰে, প্ৰভুৰ বাক্য মানি চলক বাধ্যতাৰে। আপোনাৰ আত্মাই যে পৰিত্ৰাণ পায়, তাৰে প্ৰভুৰ ওচৰত মোৰ প্ৰাৰ্থনা অনুৰোধ। প্ৰিয় বন্ধুসকল, এই পবিত্ৰ বাক্যত যেনেকৈ লিখা আছে, লোক আৰু যিস্কেলৰ সেই বাক্যবোৰ যাতে আপোনালোকে অন্তৰত লৈ চলে আৰু যি পশুৰ নিচিনা নহয়, আমি যাতে ঈশ্বৰৰ সন্তান হৈ যাতে চলি থাকোঁ। আৰু যি 10টা আদুলিৰ কথা কৈছে, আদুলি হেৰুৱাটো, সেই আদুলিটো আমি যে অনুশোচন হওঁ, আমি প্ৰভুক কেনেকৈ দান দিব লাগে সেই কথা আমি বুজি লওঁ। আৰু প্ৰভুৰ যিটো ভাৱ আমি যে প্ৰভুৰ ওচৰত দিওঁ হওঁ। আৰু যি হেৰুৱা আমি
যি দুজন ল'ৰাৰ কথা আমি পঢ়িব পালোঁ, সেই ল'ৰাটিৰ কথাও আমি যে অন্তৰত আমি লওঁ হওক, আমি দাস নহয়, আমি প্ৰভুৰ সন্তান হৈ চলি যাওঁ। ঈশ্বৰৰ পবিত্ৰ বাক্য সকলোকে শুনোতা আৰু গ্ৰহণ কৰক নকৰক আপোনালোকৰ কথা, কিন্তু প্ৰভুই কৈছে আপোনালোকে মানি চলক। ধন্যবাদ ঈশ্বৰৰ বাক্য সময় দিয়াৰ কাৰণে।